বন্ধু বান্ধৱীসকল, মই আজি আপোনালোকৰ সৈতে দাইলৰ সৈতে পটলৰ এটা ৰেচিপি লৈ আহিছোঁ। আলু আৰু পটল মই ধুনীয়াকৈ কাটি লৈছোঁ। পটলখিনি মই গোল গোলকৈ কাটি লৈছোঁ আৰু দালি লৈছোঁ মই দুমুঠি। তাৰপিছত অলপ টাইম তিয়াই ৰাখি দিছিলোঁ 10 মিনিটমান সময়, আৰু কেৰাহী এটা বহাই দিছোঁ। তাত মই অকণমান সৰিয়হৰ তেল দি দিলোঁ। এতিয়া মই পটলখিনি আৰু আলুখিনি ধুনীয়াকৈ ভাজি ল'ম ৰঙচুৱা পৰাকৈ। খিনি ভালদৰে গৰম হৈ গৈছে। পটলখিনি দি দিছোঁ। পটলখিনি দি অকণমান লৰাই দিছোঁ ভালদৰে। তাৰপিছত মই ইয়াতে নিমখ 1 চামুচ আৰু হালধি আধা চামুচ দি দিম। 10 মিনিটমান সময় ভাজি ল'ম মই এইখিনি ভালদৰে লাৰি দিছোঁ, যাতে গোটেইখিনি হালধি নিমখ মিক্স হৈ যায়। ভজা হৈ গৈছে। এতিয়া মই এখন প্লেটত এইখিনি নমাই ল'ম। এইখিনি মই নমাই লৈছোঁ এতিয়া, আৰু কেৰাহীটোত মই অকণমান সৰিয়হৰ তেল দি দিছোঁ। 2 চামুচমান দিছোঁ, বেছি দিয়া নাই। বেছি তেলৰ প্ৰয়োজন নাই। আৰু মই 1 চামুচ জিৰা দি দিছোঁ, আৰু শুকান জলকীয়া এটা, তেজপাত এখিলা দি দিছোঁ। ভালদৰে ভাজি লৈছোঁ, আৰু পিঁয়াজ এটা দিছোঁ, সৰু সৰুকৈ কাটি লৈছোঁ। এতিয়া ভালদৰে লৰাই ল'ম। পিঁয়াজখিনি ৰঙচুৱা পৰাকৈ ভাজি ল'ম। তাৰপিছত মই ইয়াতে ধুই ৰখা দালিখিনি এড কৰি দি দিম। দালিখিনি অলপমান ভাজি ল'ম 2-3 মিনিটমান সময়, বেছি টাইম ভাজিব নালাগে। এতিয়া মই এইখিনি হৈ গৈছে, ৰঙচুৱা পৰিছে। এতিয়া মই দালিখিনি এড কৰি দি দিছোঁ। দালি অকণমান বেছিকৈ লৈছোঁ মই। আপোনালোকে কমকৈ ল'ব বিচাৰিলে কমকৈও ল'ব পাৰে। আৰু আদা নহৰুখিনি মই এতিয়া দিছোঁ। ভজা যাব এতিয়া ধুনীয়াকৈ। তেলত দিয়া নাই। আপোনালোকে তেলত দিব বিচাৰিলে তেলতো দিব পাৰে। মই এনেদৰে দিলেই ভাল পাওঁ, সেইকাৰণে টেষ্টটো খুব ধুনীয়া হয়। আৰু এইখিনি এতিয়া ভজা হৈ যাব ভালদৰে। এতিয়া মই এইখিনি লৰাই আছিলোঁ, 5 মিনিটমান সময় ভাজিছোঁ। এইখিনি হৈ গ'ল। তাৰপিছত মই এতিয়া ইয়াতে জিৰা, হালধি, ৰেড চিলি পাউডাৰ আৰু ধনিয়া আধা চামুচ এনেকৈ দি দিছোঁ এইখিনি, আৰু এইখিনি লৰাই লৈছোঁ অলপমান। এইখন তৰকাৰী খাই খুবেই টেষ্টি লাগে। আপোনালোকে যদি ট্ৰাই কৰা নাই, এবাৰ প্লিজ ট্ৰাই কৰি চাব। আৰু যদি বিলাহী থাকে বিলাহীও দিব পাৰে। মোৰ ওচৰত বিলাহী নাছিলে, তাৰ কাৰণে মই এনেদৰে বনাই দেখালোঁ আপোনালোকক। আৰু যদি ভিডিঅ'টো চাই ভাল পায়, প্লিজ লাইক, কমেণ্ট, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিব। এতিয়া মোৰ এইখিনি ভজা হৈ গৈছে। এতিয়া মই ইয়াতে গৰম পানী দি দিম। গৰম পানী দিলে ভাল হয়, ঠাণ্ডা পানী দিলে অলপ টাইম লাগে দালিখিনি সিজোতে। এতিয়া গৰম পানী দি দিছোঁ। এইখিনি মই এতিয়া ঢাকনখন লগাই অলপ সময় ৰাখি দিম। এতিয়া মই অকণমান ইয়াতে নিমখ দি দিম, সোৱাদ অনুসৰি। নিমখটো চাই ল'ব আপোনালোকে কম বেছি। এতিয়া ঢাকনিখন মাৰি মই 10-15 মিনিটমানৰ কাৰণে ৰাখি দিছিলোঁ। এইখিনি এতিয়া দালিখিনি ভালদৰে গলি গৈছে। মোৰ তৰকাৰীখন এতিয়া প্ৰায় ৰেডি হ'বই, আৰু বেছি টাইম নালাগে। আৰু অকণমান সিজাব দিম মই। পানী অকণমান বেছি হৈ গৈছে। আলুখিনি সিজিছে মোৰ, আৰু অলপমান সময় হ'ব দিম। এতিয়া আৰু ঢাকনিখন মাৰি অলপ টাইম ৰাখি দিছোঁ। এতিয়া মই ইয়াতে মেগী মছলা এড কৰিম অকণমান। মেগী মছলাৰ টেষ্টটো খুব ধুনীয়া আহে, তাৰ কাৰণে মই মেগী মছলা এড কৰিছোঁ। এইটো আপোনালোকে ল'ব পাৰে, নল'লেও কথা নাই। আৰু এটা মই ইয়াতে কেঁচা জলকীয়া এড কৰিছোঁ। কেঁচা জলকীয়া এনেদৰে দিলে গোন্ধটো খুব ধুনীয়া ওলায়। এতিয়া মই ঢাকনিখন মাৰি 2 মিনিট সময় ৰাখি দিছোঁ। ঢাকনিখন আঁতৰাই দিলোঁ। এতিয়া 2 মিনিট হৈ গ'ল। তাৰপিছত মই ইয়াতে 1 চামুচ ঘি এড কৰিম। আপোনালোকে যদি ঘি দিব নিবিচাৰে নিদিলেও হ'ব, কিন্তু ঘি দিলে গোন্ধটো খুব ধুনীয়া ওলায়, আৰু খাবলৈও খুব টেষ্টি হয়। এতিয়া ঘি 1 চামুচ দি দিলোঁ মই। এইখিনি এতিয়া মই 1-2 মিনিটমান সময় উতলিব দিম। তাৰপিছত মই ইয়াতে অকণমান গৰম মছলা এড কৰিম। গৰম মছলাখিনি দি মোৰ তৰকাৰীখন ৰেডি হৈ পৰিব, আৰু খাবৰ বাবে একেবাৰে ৰেডি হৈ পৰিছে। আপোনালোকে এনেদৰে এবাৰ ট্ৰাই কৰিবচোন, আৰু কেনে পায় মোক জনাব ভিডিঅ'টো। আৰু যদি আপোনালোকে এনেদৰে খাইছে, প্লিজ মোক কমেণ্টত জনাবচোন। আৰু এতিয়া মোৰ তৰকাৰীখন ৰেডি হৈ গ'ল। মই এটা বাতিত এতিয়া ছাৰ্ভ কৰি লৈ লৈছোঁ। কালাৰটো কিমান ধুনীয়া আহিছে, খাবও খুব টেষ্টি হয়।